নমস্কাৰ বন্ধুসকল, আমাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আহিছোঁ পাৰ্ট 3 লৈ। ইয়াৰ আগতে পাৰ্ট 1 আৰু পাৰ্ট 2ত আমি আগবঢ়াইছিলোঁ শীতল যুদ্ধ কাক বোলে আৰু শীতল যুদ্ধৰ কাৰণসমূহ কি কি। যিসকল বন্ধু বান্ধৱীয়ে এই শীতল যুদ্ধৰ কাৰণ বা এই পাৰ্ট 1 আৰু পাৰ্ট 2ৰ ভিডিঅ'সমূহ চোৱা নাই, তেওঁলোকে অনুগ্ৰহ কৰি এই আগৰ ভিডিঅ'খিনি চালে যথেষ্ট উপকৃত হ'ব, কাৰণ ভিডিঅ'বোৰ আমি পাৰ্ট বাই পাৰ্ট আপলোড কৰি আছোঁ। বন্ধুসকল, আজিৰ এই বিশেষ ভিডিঅ'টিত আমি আলোচনা কৰিম গোষ্ঠী নিৰপেক্ষ আন্দোলন কি বা গোষ্ঠী নিৰপেক্ষ আন্দোলন কাক বোলে, আৰু এই গোষ্ঠী নিৰপেক্ষ আন্দোলন কাৰ কাৰ প্ৰচেষ্টাত গঢ়ি উঠিছিল বা কেনেকৈনো এই গোষ্ঠী নিৰপেক্ষ দেশসমূহ গঢ়ি উঠিছিল, বা এই গোষ্ঠী নিৰপেক্ষ আন্দোলনত কোন কোন ৰাষ্ট্ৰ জড়িত আছিল বা কোনবিলাক বিশেষ মহান মনীষীৰ প্ৰচেষ্টাত এই আন্দোলনটি গঢ়ি উঠিছিল, এই বিষয়ে আমি চাম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আমি আমাৰ ৰেগুলাৰ ইন্ট্ৰটো লগাই লওঁ, নে কি কোৱা বন্ধুসকল? আমি যোৱা ক্লাছত আলোচনা কৰিছিলোঁ যে শীতল যুদ্ধ বা প্ৰথম বিশ্বযুদ্ধ হৈছিল 1914 পৰা 1918 চনলৈকে, আৰু দ্বিতীয় বিশ্বযুদ্ধ হৈছিল 1939 চনৰ পৰা 1945 চনলৈকে। আফটাৰ দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ, অৰ্থাৎ দ্বিতীয় মহাসমৰৰ বিশ্বত দুটা বৃহৎ শক্তিগোষ্ঠীৰ সৃষ্টি হৈছিল, যে এটা হৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত আৰু আনটো হৈছে ছোভিয়েট ৰাছিয়াৰ নেতৃত্বত। আমেৰিকা যুক্তৰাষ্ট্ৰ পুঁজিবাদী আদৰ্শত বিশ্বাসী বুলি আমি আগৰ ভিডিঅ'কেইটাত পাই আহিছোঁ, আৰু ছোভিয়েট ইউনিয়ন আছিল যে সাম্যবাদী আদৰ্শত বিশ্বাসী। যেতিয়া দ্বিতীয় মহাযুদ্ধৰ পৰিসমাপ্তি ঘটিল, এই মহাযুদ্ধৰ পৰিসমাপ্তি ঘটাৰ লগে লগে বিভিন্ন ৰাষ্ট্ৰসমূহ, অৰ্থাৎ সৰু সৰু যিবিলাক ৰাষ্ট্ৰ ঔপনিৱেশৰ অধীনত আছিল, সেই ৰাষ্ট্ৰসমূহ ঔপনিৱেশিক শাসনৰ পৰাই মুক্তি লাভ কৰিবলৈ সক্ষম হ'ল। আৰু যেতিয়া এই ৰাষ্ট্ৰবিলাকে স্বাধীনতা লাভ কৰিলে, তেতিয়া তেওঁলোকে যিহেতু স্বাধীন হ'ল, তেওঁলোকে এই দুয়োটা শক্তিগোষ্ঠীৰ কোনো এটাতে অন্তৰ্ভুক্ত হ'বলৈ ইচ্ছা প্ৰকাশ নকৰিলে। অৰ্থাৎ সেই সৰু সৰু ৰাষ্ট্ৰসমূহে তেওঁলোকে নিজ ইচ্ছামতে, অৰ্থাৎ নিজৰ সাৰ্বভৌমত্বৰ মৰ্যাদা বজাই ৰাখি তেওঁলোকে নিজৰ ইচ্ছামতে শাসন চলাব বিচাৰিলে, আৰু সেয়েহে এই দুয়োটা শক্তিগোষ্ঠীৰ অধীনত তেওঁলোক যাবলৈ আগ্ৰহ প্ৰকাশ কৰা নাছিল। তেওঁলোকে ভাবিছিল যে এই বৃহৎ শক্তিগোষ্ঠী, অৰ্থাৎ ছুপাৰ পাৱাৰ আমেৰিকা আৰু ছোভিয়েট ইউনিয়ন, এই দুয়োখন দেশৰ পৰাই নিলগত থাকি স্বতন্ত্ৰভাৱে নিজৰ উন্নয়নমূলক কাম কাজ তথা জনসাধাৰণৰ প্ৰটেকশ্যন দিয়া বা ইণ্টাৰনেল ছভৰেণ্টি আৰু বাহ্যিক সাৰ্বভৌমত্বটো বজাই ৰাখি সেই ছুপাৰ পাৱাৰ বা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ পৰাই এক নিৰাপদ দূৰত্বত অৱস্থান কৰাৰ কিছুমান নীতি বজাই ৰাখিছিল, আৰু সেই নীতিসমূহ আমি গোষ্ঠী নিৰপেক্ষ নীতি বুলি কওঁ। আৰু এই নীতিসমূহক লৈ এটা মুভমেণ্ট গঢ়ি উঠিছিল, অৰ্থাৎ এটা জনজাগৰণ গঢ়ি উঠিছিল, যে এই নতুন নতুন ৰাষ্ট্ৰসমূহৰ মাজত এক জাগৰণ গঢ়ি উঠিছিল যে আমি সেই দুই বৃহৎ শক্তিগোষ্ঠীৰ মাজত আমি অযথা সোমাই গৈ তেওঁলোকৰ অধীনস্থ হৈ নাথাকোঁ, আমি স্বাধীনভাৱে নিজৰ কাৰ্য সম্পাদন কৰিম, আৰু সেয়েহে আমি নিজৰ অস্তিত্ব বজাই ৰাখিব লাগে আৰু কোনো ধৰণৰ বৃহৎ শক্তিগোষ্ঠীৰ লগত জড়িত হ'ব নালাগে। আৰু এই আন্দোলনটোকে আমি গোষ্ঠী নিৰপেক্ষ আন্দোলন, অৰ্থাৎ নন এলাইন মুভমেণ্ট বুলি ক'ব পাৰোঁ। বন্ধুসকল, গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ লগত কেইজনমান নেতা ওতঃপ্ৰোতভাৱে জড়িত আছিল, অৰ্থাৎ কেইজনমান বিশেষ ৰাষ্ট্ৰনেতাৰ ফলত এই গোষ্ঠী নিৰপেক্ষ আন্দোলনটি গঢ়ি উঠিছিল। এই নেতাসকলৰ এক উল্লেখনীয় সফল প্ৰচেষ্টাৰ ফলত এই ৰাষ্ট্ৰসমূহে গোষ্ঠী নিৰপেক্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। এই নেতাসকলৰ নাম তলত দিয়া ধৰণৰ, আপোনালোকে বহি টুকি ল'ব ভালদৰে। গোষ্ঠী নিৰপেক্ষ আন্দোলনত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰা এটা প্ৰধান নাম হ'ল যে ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, ইউগোস্লাভিয়াৰ ৰাষ্ট্ৰপতি মাৰ্চেল টিটো, নম্বৰ 3 হ'ল যে ইজিপ্তৰ ৰাষ্ট্ৰপতি গামাল আব্দুল নাছেৰ, নম্বৰ 4 ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি সুকাৰ্ণো, আৰু নম্বৰ 5 ঘানাৰ ৰাষ্ট্ৰপতি কুৱামে এনক্ৰুমা। অৰ্থাৎ এই বিশেষ 5জন সফল নেতৃত্বৰ ফলত গোষ্ঠী নিৰপেক্ষ আন্দোলনটি গঢ়ি উঠিছিল। আপোনালোকে হয়তো ভালদৰে বুজি পাইছে যে গোষ্ঠী নিৰপেক্ষ আন্দোলন কি। অৰ্থাৎ আমি নিৰপেক্ষ শব্দটোৰ পৰাই ভালদৰে বুজিম। অৰ্থাৎ নিৰপেক্ষ মানে হ'ল যে আমি এই পাৰ্টিৰো নোহোৱা, সেই পাৰ্টিৰো নোহোৱা। গতিকে এই সৰু সৰু স্বাধীনতাপ্ৰাপ্ত ৰাষ্ট্ৰবিলাকে যদি আমেৰিকা যুক্তৰাষ্ট্ৰ বা ছোভিয়েট ইউনিয়নৰ কবলৰ পৰাই আঁতৰত থাকি নিৰপেক্ষ দূৰত্বত অৱস্থান কৰি
নিজৰ কাৰ্য সুকলমে পালন কৰি যায় তেতিয়াহ'লে সেই ৰাষ্ট্ৰসমূহৰ উন্নয়ন সম্ভৱ হ'ব। চ' ইয়াকে আমি প্ৰধানকৈ গোষ্ঠী নিৰপেক্ষ আন্দোলন বুলি ক'ব পাৰোঁ। চ' আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভালদৰে বুজি পাইছে। চ' বন্ধুসকল, যদিহে ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক চেনেলটো, আৰু আপোনাৰ বন্ধুসকললৈও ভিডিঅ'টো প্ৰেৰণ কৰি দিয়ক যাতে আপোনাৰ লগতে তেওঁলোকো উপকৃত হ'ব পাৰে। চ' ধন্যবাদ।